Hello everyone, welcome back to my another mini vlog. আমাৰ মাৰ্কশ্বিটৰ কাম Wednesday আগবেলাই খতম হৈ গ'ল। কিন্তু মাৰ্কশ্বিটৰ আমাৰ প্ৰিন্ট এটা মিছিং হৈ আছে, হেতু আমি এডমিনিষ্ট্ৰেচনৰ পৰা মাৰিবগে লাগিব। যেহেতু ঋষা আৰু দিতিশা আজি ঘৰলৈ ৰিটাৰ্ণ হ'ব ৰাতি, সেয়েহে লাঞ্চটো আমি একেলগে কৰিলো। তাৰ পিছত মই ওলালো বৰ্ষাৰ লগত বৰ্ষা ঘৰলৈ বুলি। তাইৰ ঘৰ হৈছে দুলীয়াজনৰ ভাদৈ পাঁচালিত। মানে ফ্ৰাইডে যিহেতু আমাৰ M.Techৰ এডমিশ্যন, সেয়েহে এদিনৰ কাৰণে আৰু কোনে ঘৰলৈ আহিব। ভাবিলো 2 দিনৰ বাবে বৰ্ষা ঘৰত আলহী হওঁগে। প্ৰায় 4টামান বজাত আমি ভাদৈ পাঁচালি পালোহি। বৰ্ষা ঘৰত সোমাই কি মই লগ পালো তাইৰ টিকলি ভনীয়েকজনীক। তাই যে কিমান এক্সাইটমেণ্ট মোক লগ পায়। তাইৰ ঘৰলৈ আহি মই আলহী হৈ থকা নাই আৰু। ৰাতি দিনাৰ বাবে অনা লোকেল মুৰ্গী বোলে তেওঁলোকে মোৰ হাতৰে খায়। ময়ো আৰু একো আপত্তি নকৰি চিধা মাংস বনোৱাত লাগি গলো। বৰ্ষাই আকৌ ঘৰৰ মানুহৰ আগত মই বনোৱা মাংসৰ তাৰিফ কৰি থাকে। সেয়েহে মোৰ টেনশ্যন এটাও আছিলে যে তাইৰ ঘৰৰ মানুহে বা ভাল পায় নে নাপায় মোৰ হাতৰ মাংস খায়। বাট লাকিলি তেওঁলোকে ভালে পালে খাই পেলাই। বাৰু এতিয়া ময়ো খাবলৈ ষ্টাৰ্ট দিওঁ। পুনৰ লগ পাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত। বাই বাই।